বাচ্চাবিলাকক তৈয়াৰী কৰি দিব লাগিব, তাক ধৰি নিব লাগিব, এই কিতাপ পত্ৰ কি লৈ যাব লাগে। প্ৰেছ তেলত এই জামানাবিলাক আজি কি হৈছে, সলনি হৈ গৈছে। প্ৰেছ তেলত সব বস্তুবিলাকে সলনি হৈ গৈ আছে। প্ৰেছ তেলত তেনেকাই মাতৃ পিতৃ আৰু যিমানে ইয়াত পঢ়া আমি সব মানুহবিলাকো তেনেকৈ সলনি হ'ব লাগিব। প্ৰেছ তেলত কাৰণ আমি আগবাঢ়ি যাব লাগিব। প্ৰেছ তেলত কাৰণ এইবিলাক যদি আমি সলনি বুলি আমি যদি সেইবিলাকত যদি গুচি যাওঁ আৰু সেইটোৱে ৰিয়েল, এইটোতো অট'মেটিকলি এইটো শিকিব লাগিব। প্ৰেছ তেলত কাৰণ যেনেকৈ দেশৰ যেনেকা ভেষ তেনেকে আমি ৰূপো ল'ব লাগিব। প্ৰেছ তেলত কিন্তু আমি হ'লে ঈশ্বৰৰ সন্তান হিচাপত আমি তেনেকে হিচাপতো আমি কি হ'ব লাগিব, ঈশ্বৰৰ মহিমাৰ নিমিত্তে। প্ৰেছ তেলত কাৰণ ঈশ্বৰৰ মহিমাৰ নিমিত্তে আমি তেনেকাই আমি কামবিলাক কৰি যাব লাগিব। তেনেকাই হিচাপতে আমি বাক্যবিলাক আমি শিকিব লাগিব। আজি আমি তেনেকাই হিচাপতে যেনেকি এই দিনটো অহাৰ আগতে আমি তেনেকাই হিচাপতে আমি ঈশ্বৰৰ কাৰ্যবিলাকো কৰিবৰ কাৰণে শিকিব লাগিব। প্ৰেছ তেলত কাৰণ আজিকালি আপোনাৰ যিমানে চেঞ্জ আছে, আপুনি যিমানে ইচ্ছা কৰে যিমান দূৰলৈকে প্ৰচাৰ কৰিব পাৰে, প্ৰেছ তেলত কিমান টকা ঘটিব পাৰে, প্ৰেছ তেলত এইটো আপোনাৰ ওপৰত মেটাৰ কৰে। প্ৰেছ তেলত এইটো যে মই এনেকা হাৰ্ডৱেৰ কৰিব লাগিব, ইমান কষ্ট কৰিব লাগিব, এনেকা কৰিব লাগিব, প্ৰেছ তেলত সেইটো দুনিয়াটো গুচি গ'ল। এইটো সময়ত একদম অট'মেটিকলি আহি গ'ল। তেনেকৈ এইটো আত্মাৰ যুগ হয়। প্ৰেছ তেলত কাৰণ যিছু একটা সময়ত পিতৃৰ যুগ আছিলে। প্ৰেছ তেলত পিতৃৰ যুগটো কেনেকৈ আছিলে কাৰণ আপোনালোকে জানে কিমানে ভৱিষ্যবক্তাবিলাক আহিছিলে, কিমানে ঈশ্বৰৰ দাগবিলাকে জেগা জেগা গৈ প্ৰচাৰ কৰিছিলে, অদ্ভুত কামবিলাক কৰিছিলে। তেওঁবিলাকক ইজৰাইলীবিলাকক চবকে ক'বাত বন্দীশালত গুচি গৈছিলে আৰু তাৰ পৰা ওলাই আনিছিলে। প্ৰেছ তেলত কিন্তু তাৰপিছত কি হ'ল, পুত্ৰৰ যুগত তেওঁ শুভবাৰ্তা গোটেই জগতত গৈ প্ৰচাৰ কৰিলে। তাৰপিছত মানুহবিলাকে গৈছিলে প্ৰেছ তেলত কিন্তু এইটো আত্মাৰ যুগ হয়। আত্মাৰ যুগটো এনেকা যুগ হয়। প্ৰেছ তেলত কাৰণ এইটো আত্মাৰ যুগটো আমি কেনেকৈ চলিব লাগিব। প্ৰেছ তেলত আত্মাৰ যুগত আমি কেনেকৈ কৰিব লাগিব। প্ৰেছ তেলত আত্মিক যুগত যদি আমি মানসিক হিচাপত হৈ থাকোঁ, প্ৰেছ তেলত খোৱা ধোৱা দুনিয়া পিন্ধা উৰা এইবিলাক জগতৰ অবিলাকবিলাকত বুজি নোপোৱাৰ নিচিনা, প্ৰেছ তেলত জগতৰ মানুহবিলাকৰ নিচিনা যদি আমি এতিয়াও থাকি প্ৰেছ তেলত মূৰ্তি পূজা কৰি, প্ৰেছ তেলত আমি দেৱ দেৱী পূজা কৰি, প্ৰেছ তেলত তো আমাৰ জীৱনত উদ্ধাৰ হ'ব জানো? প্ৰেছ তেলত আত্মিক যুগ হৈ গ'ল। প্ৰেছ তেলত আমি ক'ত আছোঁ, কোনটো জেনেৰেশ্যনত আমি জীয়াই আছোঁ? প্ৰেছ তেলত আমি সলনি হ'ব লাগিব। প্ৰেছ তেলত নহ'লে বাইকত কৈছে, হে मन और कान के खतना रहित व्यक्ति, तुम लोग सदा पवित्र आत्मा की निंदा करते हो, जैसे तुम्हारे बाप दादों ने किया था वैसे ही तुम लोग भी करते हो। प्रेছ तेলত कीर्तन के काम उसका 7:51 वचन बताया है। प्रेছ तेলত তোমালোকে প্ৰেছ তেলত যেনে কাণ আৰু প্ৰেছ তেলত মনৰ বাপ্তিস্মা নোহোৱা লোক কৈছে। প্ৰেছ তেলত বাপ্তিস্মাটো লোৱা হ'ল কৈছে। প্ৰেছ তেলত কিন্তু কাণ আৰু মনটো প্ৰেছ তেলত বাপ্তিস্মা হোৱা নাই কৈছে। প্ৰেছ তেলত এতিয়াও বাকী আছে কৈছে। প্ৰেছ তেলত তোমালোকে বুজি নোপোৱা কৈছে। প্ৰেছ তেলত আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকে পিতৃ মাতৃবিলাকে যেনেকা পবিত্ৰ আত্মাক ভাণ্ডনা কৰিলে, ঠাঠা কৰিলে, তেনেকা তোমালোকেও কৰা কৈছে। প্ৰেছ তেলত সেইটোৰ কাৰণে আজি আমি কি হ'ব লাগিব, তেনেকা হিচাপতে আমি এতিয়াৰ প্ৰেজেণ্ট টাইমত আমি বৰ্তমান যুগত আমি কেনেকৈ চলিম, প্ৰেছ তেলত তাৰ ওপৰত আমি কি হ'ব লাগিব, আমি শিকিব লাগিব। তাৰ ওপৰত আমি চেষ্টা কৰিব লাগিব। প্ৰেছ তেলত বহুত মানুহবিলাকে কয় এইটো কম্পিউটাৰ যুগ, এইটো কম্পিউটাৰ বেয়া, প্ৰেছ তেলত মোবাইলটো বেয়া, প্ৰেছ তেলত হ'ব পাৰে, প্ৰেছ তেলত বেয়া হয়। প্ৰেছ তেলত বেয়া ব্যৱহাৰ আপোনালোকে কিমানজনে মোবাইলটো ভাল ব্যৱহাৰ কৰে? প্ৰেছ তেলত তো ভাল হ'ব। প্ৰেছ তেলত যদি আপুনি মোবাইলটো যদি বেয়াই কামত ইউজ কৰে তো বেয়াই হ'ব। প্ৰেছ তেলত কাৰণ ভাল ব্যৱহাৰ কৰিলে ভাল হ'ব, বেয়া ব্যৱহাৰ কৰিলে বেয়াই হ'ব। প্ৰেছ তেলত ভাল বেয়া চব দুনিয়াতে আছে, মানুহৰ মাজতেও ভাল বেয়া আছে। প্ৰেছ তেলত এই বস্তুটো নহয়। প্ৰেছ তেলত বস্তুটো আজি আছে কালি নিজেই বেয়া হৈ যাব। প্ৰেছ তেলত এইটো বেয়াই বস্তু হয়। প্ৰেছ তেলত তো আপুনিতো ভাল আছে, প্ৰেছ তেলততো আপুনি ভালকৈ কেলে ব্যৱহাৰ কৰা নাই? প্ৰেছ তেলত কাৰণ আপোনাৰ ওপৰত আছে। প্ৰেছ তেলত সেইকাৰণে মই আজি আপোনালোকক ক'ব বিচাৰোঁ প্ৰেছ তেলত কাৰণ আজি আমি কেনেকৈ ব্যৱহাৰ কৰি আছোঁ। প্ৰেছ তেলত নিজৰ জীৱনটো আমি কেনেকৈ গতিত, কেনেকৈ সৎ গতিত আমি জীয়াই আছোঁ, কেনেকৈ ব্যৱহাৰ কৰি আছোঁ। প্ৰেছ তেলত আমি যদি নিজে ভাল ব্যৱহাৰ কৰিব নাজানো, প্ৰেছ তেলত আনে আহি আমাৰ লগত ভাল ব্যৱহাৰ কৰিব। প্ৰেছ তেলত কাৰণ তাতেই আমি শয়তানক ঠাই দি দিছোঁ। প্ৰেছ তেলত তো শয়তানটো গ্ৰাস কৰিবই। প্ৰেছ তেলত সেইটো কাৰণে আজি আত্মাৰ যুগত আমাৰ জীৱনত এইবিলাক দুৰ্বলতা আছে। প্ৰেছ তেলত আত্মা যুগ ক'লে আমি পবিত্ৰ আত্মাটো কেনেকৈ পাম, আত্মিকটো কেনেকৈ, প্ৰেছ তেলত কেনেকৈ আত্মাৰ শক্তি আছে, প্ৰেছ তেলত এইবিলাক আমি কেনেকৈ বুজি পাম। আমি ফ্ৰেছ যেনেকৈ কম্পিউটাৰ আজি যেনেকৈ ৱেবছাইটবিলাক আহিছে, যেনেকৈ অট'মেটিকলি আছে। প্ৰেছ তেলত কাৰণ কোৱাৰ ওপৰতে আছে, তেনেকৈ চলাৰ ওপৰতে আছে, তেনেকৈ ব্যৱহাৰ পাতিৰ ওপৰত আছে। প্ৰেছ তেলত প্ৰাৰ্থনা বিনতি প্ৰাৰ্থনাৰ ওপৰতে আছে। প্ৰেছ তেলত কাৰণ যিছু আপোনাৰ লগতে আছে। মেইন
পাৱাৰটো আপোনালোকৰ ওপৰতেই আছে, কাৰণ শব্দৰ দ্বাৰাই পৃথিৱী বনিছে, শব্দৰ দ্বাৰাই আজি চবখিনি হৈছে। তো আপনাৰো বাইকো শব্দৰ দ্বাৰাই, কাৰণ আত্মাৰ যুগ হয়, পবিত্ৰ আত্মাৰ জৰিয়তে আপোনালোকৰ জীৱনত এই সকলোখিনি সম্ভৱ আছে। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। তেনেকা যেনেকা 3G যুগত তেনেকা আছে। প্ৰেইজ দ্য লৰ্ড। তো 7G আহিব, তো এইটো যেনেকা আমি যদি ইয়াত বতাহত যদি কিবা একটা লিখি দিওঁ, প্ৰেইজ দ্য লৰ্ড, তো এইটো লিখি যাব। প্ৰেইজ দ্য লৰ্ড। কাৰণ তেনেকা একটা অটোমেটিকলি দুনিয়াটো আহি আছে। প্ৰেইজ দ্য লৰ্ড। তো তেনেকাই আত্মাৰ যুগটো তাতকে আৰু বেগী হয়। প্ৰেইজ দ্য লৰ্ড। আৰু এইটো আজি হ'ব পাৰে চায়েন্স ইমান বিচাৰি বিচাৰি ইমান যুগত ইমানটো আগবাঢ়িছে। প্ৰেইজ দ্য লৰ্ড। কিন্তু তাতকে বিজ্ঞানীতকৈ বিজ্ঞানী আমাৰ ঈশ্বৰ জীৱা হয়। প্ৰেইজ দ্য লৰ্ড। তেওঁ বাইকৰ দ্বাৰাই, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। কাৰণ বহুত মানুহবিলাকে ভাণ্ডনা কৰে, প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰে যদি গছ বনাইছে তো গুটি ক'ৰ পৰা পালে? প্ৰেইজ দ্য লৰ্ড। তেনেকা সুধিলেতো নহ'ব ন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। কাৰণ এই সকলোখিনি প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ হাতত আছে। ঈশ্বৰে চব নিৰ্মাণ কৰ্তা হয়, ঈশ্বৰৰ ওপৰতে চব সম্ভৱ আছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যতে আপোনালোকৰ জীৱনতো তেনেকা, যেনেকি আপুনি যদি আত্মিকতাত চলে তেনেহ'লে চব কুছ সম্ভৱ আছে। প্ৰেইজ দ্য লৰ্ড। চব কুছ সম্ভৱ আছে। প্ৰেইজ দ্য লৰ্ড। কাৰণ আগৰ নিচিনা এই গান চান আমাৰ প্ৰব্লেম হ'ব। প্ৰেইজ দ্য লৰ্ড। বা যেনেকা প্ৰথমে সি বেকমেন ভাইয়ে কৈ দিলে, প্ৰেইজ দ্য লৰ্ড, জিৰুবাবেলৰ সময়ত যেনেকা নেকি ইহঁত যুদ্ধ কৰিবৰ কাৰণে